অনলাইন চাৰ্টিফিকেটৰ দ্বাৰা বিশ্বত ৰেকৰ্ড গঢ়িলে অসমৰ এগৰাকী সন্তানে। নাম অভিজিত সেনচুৱা, ঘৰ শিৱসাগৰৰ নামতিত। কৰোনা মহামাৰীৰ এই আতংকিত সময়ত বিশ্বৰ ভিতৰতে সৰ্বোচ্চ অনলাইন প্ৰমাণপত্ৰ পাবলৈ সক্ষম হৈছে যুৱকজনে। উল্লেখযোগ্য যে লকডাউনৰ সময়ত অনলাইনৰ যোগে বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিশ্বৰ ভিতৰতে সৰ্বোচ্চ প্ৰমাণপত্ৰ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। অতি গুৰুত্বপূৰ্ণ কথাটো হ'ল যে অভিজিত সেনচুৱাই পূৰ্বতেও 44টা দিনত 204টা প্ৰমাণপত্ৰ পাবলৈ সক্ষম হৈছিল। আনহাতে 1 জুলাইৰ পৰা 24 জুলাইৰ ভিতৰত 296টা চাৰ্টিফিকেট পাই পূৰ্বৰ অভিলেখ ভংগ কৰি বিশ্বৰ ৰেকৰ্ড জিনিবলৈ সক্ষম হৈছে। তেওঁ পোৱা বিশ্ব ৰেকৰ্ডৰ চাৰ্টিফিকেটসমূহ হ'ল ইণ্টাৰনেশ্যনেল বুক অৱ ৰেকৰ্ডছ, ইণ্ডিয়ান ট্ৰেডিশ্যনেল বুক অৱ ৰেকৰ্ডছ, ৱৰ্ল্ড বুক অৱ ৰেকৰ্ডছ, ইনক্ৰেডিবল বুক অৱ ৰেকৰ্ডছ, অনলাইন ৱৰ্ল্ড ৰেকৰ্ডছ, ইউনিভাৰ্চেল ৰেকৰ্ডছ ফ্ৰম এণ্ড আছাম বুক অৱ ৰেকৰ্ডছ আৰু বহুতো। অভিজিত সেনচুৱাৰ এই অপূৰ্ব শক্তি সদায় অটুট থাকক। আগন্তুক দিনতো তেওঁ এইদৰে আগবাঢ়ি অসমৰ তথা ভাৰতবৰ্ষৰ বাবে সম্পদ হিচাপে স্বীকৃতি লাভ কৰক, তাকে আমি টাইম নিউজ অসম পৰিয়ালে কামনা কৰিলোঁ। My name is Abhijit Sensua. I am from Sivasagar, Assam. During lockdown period in India, I have achieved maximum number of academic certificates. I have received more than 300 certificates in just 25 days, from 1st July to 25th July. Here are the list of my certificates. I have participated in international, national and local webinars, conferences and quizzes conducted by various colleges and universities in India and out of India. So this time I want to register myself in International Book of Records. SafeMusicList.com, royalty-free music for marketing and promotional videos. SafeMusicList.com, royalty-free music for marketing and promotional videos.
List.com, royalty-free music for marketing and promotional videos.